মাৰি গৈ আছো কলীয়া ভোমৰা ব্ৰিজ। আপোনালোকে পিছফালে চাব পাৰে, এইপিনে মৰা ভৰলী নদী বৈ গৈছে, এইটো চাইডেদি ব্ৰহ্মপুত্ৰ নদীত গৈ বৈ যায়। এই দোলাবাৰী পালোহি। দোলাবাৰীৰ পৰা আপোনাৰ 3 কিলোমিটাৰ মান হয়। তোমাৰ নামটো বাবু? আৰু তোমাৰ? আহি থাকোঁতে ৰাস্তাত তৰবুজ দেখিলোঁ, এই ভাইটিয়ে বেছি আছে। ভাই তোমাৰ নামটো? কেইটকা এক পিছত? 30 টাকা কেজি পৰিব। 30 টকা কেজি। তাত আহি থাকোঁতে এখন ধুনীয়া পথাৰ দেখিলোঁ, চাব পাৰে কি ধুনীয়া। আপোনালোকে চাব পাৰে মোৰ পিছফালে আমাৰ সকলোৰে জীৱন আছে। ধানৰ খেতি কৰিছে পিছফালে, ধুনীয়া চাব পাৰে। বৰষুণ নাই, সেইটো কাৰণে পথাৰত এনেকেই পানী দিছে। এখন হৃদয় এটি সৰু পজা, অ' মোৰ কলিজা তোমাক তাতে ৰাখি থৈ, এই জীৱনে তোমাক দিলে যাচি, ময়ো থলো সাঁচি জনম জনমলৈ। ফাইনেলি আহি পাই গ'লো ব্ৰিজ, ভোমৰাগুৰি ব্ৰিজ। মেইন টাউনৰ পৰা এখন আপোনাৰ 10 কিলোমিটাৰমান পৰি যাব। মই এটা লক্ষ্য কৰিছোঁ, প্ৰতিখন গাড়ী আপোনাৰ 80-70 এনেকুৱা মানত যায়। সঁচাকৈ দে, বৰ বিশাল নদী এখন। এইখন দলঙত আপোনাৰ বহুত সদায় এক্সিডেণ্ট হৈয়ে থাকে, আৰু সেইকাৰণে আমাৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি আৰু এখন ছাইডত ব্ৰিজ বনাই আছে। এইখন আপোনাৰ 2022ত অপেনিং হ'ব। বৰ্তমান আছোঁ মই দলঙৰ তলত, আৰু মোৰ পিছফালে চাব পাৰে কি ধুনীয়া ভিউ। আৰু সেইফালে পিছফালে দেখিছে, তাত নতুন দলঙৰ কাম কৰি আছে। এতিয়া ভোমৰা দলং চাই আহিলোঁ, আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। আহি ঘৰ পালোহি। বহুত ভাগৰ লাগিল চাইকেল মাৰি মাৰি। জাষ্ট ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছোঁহে। বহুতখিনি ভুল হৈছে, আপোনালোকে যেন এইখিনি ইগন'ৰ কৰে। আপোনালোকে যেন মোক এনেকৈ ছাপোৰ্ট কৰি থাকক, মোৰ বহুত জলদি 1K হৈ যাওক, তাৰে আশা ৰাখিলোঁ। শেষত এটাই কথা ক'ম, আপোনালোকে যেন মোক এনেকেই আশীৰ্বাদ কৰি গৈ থাকে।